ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰা আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত গুটিপাৰা ষষ্ঠ খণ্ডৰ কলাইছৰ গাঁৱত মহাত্মা গান্ধী NREGA আঁচনি 2020 আৰু 2021 বৰ্ষৰ ৰাস্তা নিৰ্মাণৰ আধাৰশিলা যোৱাকালি আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। নায়েৰ উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া ৰৌচন আলী ডাঙৰীয়াই মাছলাপাৰা গাঁও পঞ্চায়তৰ সভাপতি বাহাদুৰ ইছলাম, সদস্য সচিব দেলৱাৰ হুছেইন, ইঞ্জিনিয়াৰ ফৰিদুল, ৰাস্তা নিৰ্মাণ কমিটিৰ সভাপতি আলী আজাহাতৰ সৈতে স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত কালাইগাঁও চৰগাঁৱৰ দুটা পথৰ শুভাৰম্ভণিৰ বাবে আধাৰশিলা স্থাপন কৰে। উক্ত ৰাস্তা নিৰ্মাণৰ জৰিয়তে কালাই চৰগাঁৱৰ দীৰ্ঘদিনীয়া ৰাইজৰ যাতায়াতৰ সমস্যাৰ পৰা মুক্ত হ'ব বুলি মছলাপাৰা গাঁও পঞ্চায়তৰ সভাপতি বাহাদুৰ ইছলামে জানিবলৈ দিয়ে। উক্ত কাৰ্যসূচীত প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে। কাম উদ্বোধন করার জন্য গুটিপাড়া মশলাপাড়া জিপির অন্তর্গত গুটিপাড়া ষষ্ঠ খণ্ড একটা স্কিম হলো কালাইশ্বর মসজিদ টু হানিফালি হাউস, আর একটা স্কিম হলো আলিমুদ্দিন হাউস টু টিপকাই রিভার। এই দুইটা স্কিম এই গ্রামে আজকে আমরা আমাদের ব্লকের বিডিওর উপস্থিত এবং বিলাসীপাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ ৰিপৰ্ট, শংকৰজ্যোতি নিউজ।